Hello everyone, welcome back to my another new video. আশা কৰো সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই বাৰু। এয়া হৈছে লাষ্ট সানডে মৰ্নিংৰ ভিডিও। ৰাতিপুৱা শুই উঠি চাকি বন্তি জ্বলাই ললো। তাৰ পিছত কাম বনবোৰ কৰি মানে ভাতটো পাতি দিলো, ভাত আৰু দাইল। 9টা মান বাজিছে আৰু তাৰ পিছত মই বোলো চাহটো খাই লওঁ। চাহটো ধুনীয়াকৈ খাই লৈছো। তাৰ পিছত এফালে পিহু উঠিয়ে আছে, উঠি পিনে দেউতাকৰ ওচৰতে আছে আৰু দেউতাক শুই আছিল। তাৰপিছত দেউতাকৰ ওচৰতে কিবা কিবি কৰি আছে। তাৰপিছত মই বোলো চাহটো খাই লওঁ। তাৰপিছত এইফালে তাই সামগ্ৰীবোৰ উলিয়াই লৈছোঁ। তাই জিভা চফা কৰা এনেকৈ মই বস্তু এটা কিনিছিলোঁ। লিংক লাগিলে আপোনালোকে মোক জনাব, মই দি দিম। এইটো এনেকৈ আঙুলিটো ভৰাই পিনে চফা কৰিব পাৰি। তাই সিমান নিদিয়ে মানে, আৰু মই যদি ইভাগে মই আঙুলিটো ভৰাই এনেকৈ চফা কৰিব লওঁ কাপোৰখনে, তাই মানে কি হ'ল দাঁত ওলাইছে যে কামুৰি দিয়ে। সো সেইকাৰণে এইটো লৈ ল'লে সিমান কামুৰিলেও তাৰমানে দুখ নাপায় আৰু। তাৰপিছত অলপ এনেকৈ মোহাৰি দিলোঁ। তাৰপিছত এয়া ৰাতি পেম্পাৰ্ছটো পিন্ধাই লওঁ যে, সেইকাৰণে পেম্পাৰ্ছটো খুলি দিছোঁ আৰু ৰাতিপুৱা। তাৰপিছত এই খুলি মেলি এইফালে তাইক বিস্কুট এটা দি দিলোঁ। মই বোলো ধুনীয়াকৈ বিস্কুটটো খাই লোৱা। তাৰপিছত অকণমান ফিডিং কৰাই দিলোঁ আৰু ৰাতিপুৱা, যিহেতু তাই অলপ ফিডিং মানে কৰাওৱেই আৰু তাইক। তাৰপিছত কৰাই ল'লোঁ, কৰাই মেলি চব্জি বনাবলৈ লাগি গ'লোঁ। এইফালে ভাত দাইলটো পাতিয়ে থৈ দিছোঁ। তাৰপিছত চব্জি বনাবলৈ লাগি গ'লোঁ, যিহেতু মা ঘৰলৈ যাম লাকুৱালৈ। মায়ে মানে মাতি আছিলে, পিহুকো বহুত দিন দেখা নাই বোলে, আহিবিচোন এনেকৈ বুলি ক'লে। তাৰপিছত সেই তাকে মা ঘৰলৈ গ'লোঁ। প্ৰথমতে এয়া কাম বনবোৰ কৰি পিনে ভাত চাত বনাই থৈ গৈছোঁ আৰু ঘৰতে, যিহেতু মা দেউতা আছিলে ঘৰত, তেওঁলোকৰ কাৰণে ভাত বনাই থৈ গৈছোঁ। তাৰপিছত মই বোলো ধুনীয়াকৈ খাই ল'ব আপোনালোকে, আৰু ভাত বাঢ়িও থৈ গৈছোঁ বাৰু। তাৰপিছত এইফালে স্কচ চব্জি বনালোঁ। স্কচ চব্জিতে এনেকৈ ডিম এটা দি পিনে এনেকৈ বনাই দিলোঁ, আৰু ভাতে আৰু দাইলটো বনালোৱে। স্কচ চব্জি কাটি আছোঁ। আৰু ক'ৰবাত যাম বুলি ক'লে মানে কামবোৰ ইমানেই ওলাই নহয়, সোনকালে যাম বুলি যাবই নোৱাৰি। সেয়ে দেৰিয়ে হৈ যায়গৈ। ৰাতিপুৱা এওঁৰ কাপোৰো আছিলে, যিহেতু কামৰ পৰা আহিছে, সেইকাৰণে কাপোৰো ধুলোঁ। ধুই মেলি এয়া ৰ'দত মেলি দিছোঁ, যিহেতু ইমান ৰ'দ দিছে, সোনকালে শুকাই যাব। তাৰপিছত এইফালে চব্জি বনাবলৈ লাগি গ'লোঁ। পিঁয়াজ এনেকৈ দি পিনে আৰু যেনেকৈ বনাই আৰু চব্জি সেনেকৈ বনাইছোঁ। এইফালে স্কচ চব্জি কাটি লৈছোঁ, আলু দি পিনে ধুনীয়াকৈ বনাই ল'লোঁ। ঘৰত এয়া সুদাকৈ খাই যাওঁ বোলো, মা ঘৰত যিহেতু আইটেম আছেই। ছানডে মানে গাহৰিটো থাকেই আৰু। তাৰপিছত এইফালে কাষতে পানীও পাতি দিছোঁ। এনেকৈ এক চচ মই বহাই দিওঁ পিহুক গা ধুৱাবলৈ, তাইক সেনেকৈ গা ধুৱাওঁ। তাৰপিছত মানুহজনে ক'লে কি মই ভাত নাখাওঁ দেই ইমান ৰাতিপুৱাই, এই মেগীকে খাম বোলে এনেকৈ ক'লে। তাৰপিছত মেগী আছিলে, মেগীকে বনাই দিলোঁ তেওঁৰ কাৰণে। এয়া মেগী বনাই আছোঁ। তাৰপিছত পিহুক এয়া ৰেডি কৰাই দিলোঁ। তাই পূৰা ৰেডি হৈ পিনে মোক আৰু আমনি কৰি আছে সিয়া। তাই এয়া চেণ্ডেল এযোৰ নতুনকৈ আনি দিলোঁ, অকণমান লাইট জ্বলে। আৰু এইফালে মা দেউতাৰ কাৰণে ভাতটো বাঢ়ি পিনে আৰু ধুনীয়াকৈ যাবলৈ ওলালোঁ আমি। তাৰপিছত এইজনী মই, তাৰপিছত এইজনী পিহু টোপনিয়ালেই, ধুনীয়াকৈ খাই ল'লে যে, তথাপিতো তাই নুশুলেই বাৰু গাড়ীত, ধুনীয়াকৈ গ'ল। তাৰপিছত এইফালে ডেইৰী মিল্কৰ বাকলি এখন পাই পিনে এটা মুখত দিবলৈ লৈছিলে। তাৰপিছত মই দেখিলোঁ বুলিহে, তাৰপিছত খাবলৈ নিদিলোঁ আৰু। তাৰমানে চকলেটৰ বাকলি বুলি গম পাইছে আৰু, চকলেটটো এনেকৈ মানে অকণমান দিওঁ কেতিয়াবা, বেছিকৈ নিদিওঁ, অলপ দিওঁ আৰু। খাবলৈ মন কৰে ন, আৰু মই যদি খাই থাকোঁ তাইক যদি নিদিওঁ আৰু কেনেকৈ ভাল নালাগে ন। তাৰপিছত এইফালে লাকুৱা পামগৈ আৰু। লাকুৱাৰ মানে পৰিৱেশটো বহুত ভাল লাগে, অকণমান মানে গছ গছনিবোৰ এনেকৈ ভাল লাগে আৰু। আমাৰ এইফালে ইমান নাই যে, পলিউশ্যন আৰু গোটেই কি ক'ম। তাৰপিছত পঠালীঘৰ পালোঁহি। পঠালীঘৰত মানুহজনে ক'লে কি অলপ বজাৰ কৰোঁ বুলি, ঘৰলৈ, আমাৰ মানে নাজিৰা ঘৰলৈ কাৰণে। তাৰপিছত এয়া ঘৰ গৈ পালোঁগৈ। এয়া মিঠাই চিঠাই লৈ লৈছিলোঁ আৰু তাকো অলপ ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছত এইফালে বৌয়ে বনাই থৈ দিছিলে হাঁহ মাংস কোমোৰাৰ সৈতে। এয়া ধুনীয়াকৈ বনাই থৈ দিছে। মই বোলো চাহ তাহ নাখাওঁ, একেবাৰে ভাতকে খাম আৰু, ভাত যদি হৈ আছে আৰু, ভাত খোৱা টাইমতে আহিছোঁ যেতিয়া নেকি বোলো। তাৰপিছত এইফালে গাহৰি বনালে খৰিচাৰ সৈতে। তাৰপিছত এইফালে পচলাৰ সৈতে হাঁহ মাংস এনেকৈ কিবা কিবিবোৰ দি দিছে আৰু, এনেকৈ কৰি পিনে আছিলে। তাৰপিছত এইফালে চালাডো বনাই থৈছে, এইফালে দাইল আৰু ভাত। তাৰপিছত এইফালে চালাডো বনালে, গাজৰ পিঁয়াজ তিয়ঁহ এনেকৈ কৰি পিনে। তাৰপিছত এইফালে মই চকলেটো লৈ গৈছিলোঁ,
পোৱালিকেইটাৰ কাৰণে। তাৰপিছত এইফালে বাহিৰৰ পৰিৱেশটো আমাৰ ইমান ধুনীয়া লাগে। আগফালে একদম ধুনীয়া সেউজীয়া পথাৰখন চাই পিনে কিবা এটা ভালেই লাগে জানেনে। তাৰপিছত এইফালে আমাৰ ব্ৰইলাৰ দুটা লৈছিলে, তাকে এইফালে বহি আছে। এইফালে দাদাই অকণমান কুকুৰা পুহিছে, পোৱালিজনীক দেখাবলৈ লৈ গ'ল। পোৱালিজনীয়ে মানে দাদাৰ লগত মানে বহুত লগ লয় আৰু। তাৰপিছত এইফালে অকণমান গৰম বুলি মায়ে সাজ অকণমান উলিয়াইছিলে, তাকে অকণমান খালোঁ। ময়ো ইমান নাখাওঁ মই, কিন্তু মিঠা হ'লে অকণমান খাবলৈ মন যায় আৰু। তাৰপিছত এই গৰম বুলি অকণমান বোলো ময়ো খাই দিওঁ দেই, এনেকৈ বুলি মাক সুধিলোঁ। তাৰপিছত মায়ে ক'লে আৰু খা বুলি, সেইকাৰণে আৰু খাই দিলোঁ আৰু অকণমান, বেছি নহয় আৰু, বেছিকৈ খাব নোৱাৰোঁ। সেই তাকে অকণমান এনেকৈ বয়ে দিলে গাহৰি মাংসৰ সৈতে, তাৰপিছত সেনেকৈ খালোঁ। তাৰপিছত এয়া আছিলে ভাত সাজ, চেৱাও বনাইছিলে, চেৱা দিয়া ভাত এনেকৈ খালোঁ। মইতো চেৱা দিয়া ভাতেই ভাল পাওঁ, এনেকৈ কোমোৰা হাঁহৰ লগত এনেকৈ চেৱা দিয়া ভাত কিমান ভাল লাগে ন। তাৰপিছত এইফালে গাহৰিও আছিলে, তাৰপিছত আকৌ পচলা চব্জি এনেকৈ আছিলে। তাৰপিছত মই বোলো ইমান গৰমত চেৱা তেৱা কিয় বনাব লাগে, তেওঁ বনাইছে জুইত বনাইছে। মই বোলো গেছতে পাতি দিয়া হেঁতেনো হয়, ইমান গৰমত বোলো তুমি যে পাৰিছা আৰু। হাঁহ মাংস আৰু কোমোৰাৰ সৈতে এনেকৈ চেৱা দিয়া ভাল পায়, তেওঁ মানুহজনেও ভাল পায়, সেইকাৰণে আৰু বনালে মায়ে। বনাই পিনে জীয়েক গ'লে আৰু এনেকৈ খুৱাই আৰু। তাৰপিছত এনেকৈ ধুনীয়াকৈ খাই লৈছোঁ, অকণমান ভিডিঅ' কৰিলোঁ। তাৰপিছত আহিব হ'লেই, আহোঁতে দেৰিয়ে হ'ল বাৰু, 7টামানে বাজিলে সন্ধিয়া। তাৰপিছত এয়া আমি ওলাই আহিছোঁ ঘৰৰ পৰা। এইডোখৰ কলনি পাওঁতে আমাৰ পিহুমণি শুই গৈছে আৰু। তাই দিনত মানে নুশুলে, ইমানেই খেলিলে, তাই ভাগৰ লাগি গ'ল, তাৰপিছত শুই গ'ল আৰু। তাৰপিছত ঘৰত আহি পিনে ভাত খাবলৈ মন নগ'ল, যিহেতু দিনৰ ভাত আছিলে, মা দেউতাহঁতৰ কাৰণে হ'বই বোলো। তাৰপিছত আমি নাখাওঁ বোলো, খাই আহিছোঁ যেতিয়া নেকি। তাৰপিছত মানুহজনে ক'লে অকণমান ভোক লাগিছেচোন। তাৰপিছত এয়া পাস্তা আছিলে, পাস্তাকে বনাওঁ বোলো। তাৰপিছত ক্ৰিমি পাস্তা এনেকৈ বনাই দিলোঁ, বাটাৰ অলপ দি পিনে, পিঁয়াজ অলপ দি পিনে এনেকৈ ৰ'ষ্ট কৰি লৈছোঁ আৰু, মানে ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত তাতে গাখীৰ আছিলে, গাখীৰ দি পিনে সেনেকৈ মানে যেনেকৈ বনাই আৰু, মই চিম্পুলকৈ বনাইছোঁ, একো মই এড কৰা নাই, জাষ্ট পিঁয়াজ এড কৰিছোঁ। তাৰপিছত আৰু চীজ শ্লাইচ এটা আছিলে, সেনেকৈ কৰি পিনে সেনেকৈয়ে দিলোঁ আৰু। তাৰপিছত মানুহজনে ভালেই পালে বাৰু, কিন্তু নিমখটো অকণমান কম হ'ল। বোলো বাটাৰত নিমখ থাকেই, সেইকাৰণে বেছি নিমখ নিদিওঁ, আকৌ বেছি নিমখ দিলে বেছিকৈ হৈ যায় ন, সেইকাৰণে। তাৰপিছত দুজনৰ কাৰণে ধুনীয়াকৈ হ'ল। তাৰপিছত পিহুকো খাবলৈ লাগে নহয়, মই বোলো এইবোৰ খাব নোৱাৰা তুমি, তাইকো খাবলৈ লাগে, সেইকাৰণে অলপ তাইকো খুৱাই দিলোঁ আৰু আমাৰ পৰাই। তাৰপিছত এইফালে ময়দা এনেকৈ পানী অকণমান দি পিনে ঘুলি লৈছোঁ, নহ'লে লাম্পছবোৰ থাকি যায় ন, সেইকাৰণে প্ৰথমতে এনেকৈ ছাইডতে ঘুলি ল'ব ঠাণ্ডা পানী দি পিনে, তাৰপিছত তাত দি দিব। তেতিয়া অলপ ডাঠ হৈ যায় যেতিয়া, তেতিয়া তাৰমানে ক্ৰীম টেক্সচাৰটো আহে। আৰু চীজ দি পিনে এনেকৈ কৰি পিনে অকণমান ডাঠ কৰিলে আৰু ভাল লাগে আৰু খাই। ইয়াতে চিকেন দি পিনে এইটো দোকানততো সেনেকৈয়ে, মানে ৰেষ্টুৰেণ্টবিলাকততো সেনেকৈয়ে খুৱায় ক'বলৈ গ'লে। এইটো ৰেষ্টুৰেণ্টত 400-500 টকা দি খোৱাতকৈ এনেকৈ ঘৰতে বনাই খাবচোন, বহুত ভাল লাগে। কিন্তু নিমখটো দিবলৈ নাপাহৰিব আৰু। ইয়াত অৰিগেনো, চিলি ফ্লেক্স এইকেইটা দিলেও ভাল লাগে, মোৰ ওচৰত নাছিলে, সেইকাৰণে মই মেগী মছলাকে দি দিলোঁ, এনেকৈয়ে খালোঁ আৰু। চ' ডিনাৰত আমাৰ দুজনৰ ইয়াৰে ডিনাৰ হৈ গ'ল ধুনীয়াকৈ, পাস্তা ডিনাৰ, এটা পাস্তা ডেটো হৈ গ'ল ধুনীয়াকৈ। তাৰপিছত আৰু আমি শুওঁতে 11:30 বাজিলে। নেক্সট ডে আকৌ মৰ্ণিঙত মানুহজনো যাব লাগে, সেইকাৰণে বোলো সোনকালে উঠিব লাগিব, সোনকালে শুই যাওঁ আৰু। তাৰপিছত শুই গ'লোঁ আৰু খাই মেলি ধুনীয়াকৈ। এয়া পূৰা ডাঠকৈ ক্ৰীমি টেক্সচাৰটো যেতিয়া আহিব, তেতিয়া পাস্তাখিনি দি দিব। পাস্তাখিনি প্ৰথমতে বইল কৰি ল'ব আৰু, বইল কৰোঁতে অলপ তেল অকণমান দি দিব, তাৰপিছত ঠাণ্ডা পানীয়ে ধুই দিব, তেতিয়া মানে এটা ধুনীয়াকৈ হৈ যায়, নহ'লে লাগি যায় যে ভাল নালাগে। এনেকৈ বনাবচোন আপোনালোকে, খাই ভাল পাব। কিন্তু নিমখটো দিবলৈ নাপাহৰিব, নিমখটো অকণমান দি দিব। মই নিমখটো ইমান নিদিলোঁ, সেইকাৰণে নিমখটো অকণমান কম লাগিলে।
তাৰপিছত এয়া পাস্তাখিনি দি পিনে অকণমান লৰাই পিনে আৰু হ'লেই আৰু বেছি দেৰি নালাগে আৰু গেছটো অফ কৰি পিনে এনেকৈ লৰাই দিব পাৰে ইয়াতে চিকেন কেপচিকাম বেল পেপাৰ এনেকৈ দিব পাৰে আৰু তেতিয়া ভাল লাগে আৰু বেছি সোৱাদ হয় আৰু কিন্তু মোৰ ওচৰত নাছিলে সেইকাৰণে মই এনেকৈ চিম্পলকৈ বনালোঁ এনেকৈয়ে ভাল লাগে বাৰু খায়ো মই এনেকৈয়ে চিম্পলকৈ বনাই খাওঁ কেতিয়াবা খাবলৈ মন গ'লে তাৰপিছত ভিডিঅ'টো কেনেকুৱা লাগিলে আজি মানে চাই আপোনালোকে ভাল পালেনে নেপালেনে জনাবলৈ নাপাহৰিব কমেণ্ট কৰিবচোন আপোনালোকে কমেণ্টত ক'ব কেনেকুৱা পালে কি কথা ভাল লাগে ন এনেকৈ মানে কমেণ্টত এনেকৈ ক'লে ভাল হওক বেয়া হওক আপোনালোকে যদি জনায় তেতিয়া ভাল পাম আৰু আজিলৈ আহিছোঁ বাই বাই আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আৰু বেল আইকনটো টিপি থ'ব যাতে আগলৈ অহা ভিডিঅ'বোৰ আপোনালোকে সকলোতকৈ আগতে পায় আৰু মিছ নকৰে যাতে বাই বাই